बिसायख'थि समाव नांगौ रायजो राजाखौ देरहासार जानायनि उनाव नाङा रावखौबो। 1 मिनिटबो सम गैया 57 नं रङिया बिधानसभा बियाबनि एमएलए भवेश कलिता आरो बिटिसिनि 30 नं गरेश्वर बियाबनि एमसिएलए पबित्र कुमार बर' बिथांमोना एमएलए आरो एमसिएलएफोरा पिट्टाहानो सम दं, नाथाय रायजो राजानि दुखुनि समाव फैनानै खौरां लानो सम गैया। बिसायख'थि समाव नांगौ भट रायजो राजानि, नाथाय दुखुनि समाव खौरां लानो सम गैया। प्रमद बर'नि दैदेननाय बिटिआर सोरखारा 1 लाख PMAY मुङा न' लुना होगोन होननानै बुंनाय बहा थांखो? तामुलपुर जिल्लानि गरेश्वर हालामनि बेन्दोङाव थानाय फौराबारि आरो बालाबारि गामियाव थांनाय 27 मार्चनि मोनाबिलि समनि 3:30 रिंगायाव गोब्राब बारहुंखा फैनायनि जाहोनाव गोबां सुबुंनि न'-बांखौ सिलिंखार खालामलाङो। दुखुनांथाव बाथ्रा, गोब्राब बार बारनायनि जाहोनाव गोबां नखरखौ सिलिंखार खालामजानाय दुखुथिया नखरा थिं औवा बायनानै न' लुनो रांनि जेंनायाव भुगिनो गोनां जादों। गैया, दिनैसिम आसाम सोरखारा आरो बिटिआर सोरखारा जेबो हेफाजाब। बेबादि दुखुनि समावबो 57 नं रङिया बिधानसभा बियाबनि एमएलए भवेश कलिता बिथाङा दान्दिसे समबो नुजाथियाखै आरो 30 नं गरेश्वर बियाबनि एमसिएलए पबित्र कुमार बर' बिथांमोना दिनैसिम 5 सान जालांबाय, नाथाय सासेबो नुजाथियाखै। मा বতাহত মোৰ স্বামীও নাই, মোৰ বতাহতে ছোৱালী মাইকে এনেকৈ হেৰিকে চাঙৰ তলত লৈ ৰখি হেৰি কৰিছোঁ আৰু এনেকৈ ভাঙি লৈ গ'ল গোটাই 3টা ঘৰে ভাঙি নিছে আৰু। আপোনাৰ ঘৰ কোন কোন আছে এতিয়া? আমাৰ ঘৰত এতিয়া মোৰ ল'ৰা 2টা আছে আৰু শাহু মা আছে আৰু। ঘৰ গোটেই ভাঙি গৈছে? গোটাই 3টাই ভাঙি গৈছে। এই ঘৰতে চৌকেছ টকেছ গোটাই ভাঙি গৈছে আৰু ঘৰৰ ভিতৰত। কোনোবা খবৰ লৈছে না মানে চৰকাৰে? চৰকাৰে একো কোনো হেৰি কৰা নাই আৰু। কোনোবা এমচিএলএ নাই নাই সেনেকুৱা কোনো হেৰি অহা নাই আৰু। নাই অহা নাই। এতিয়া কি ক'ব চৰকাৰক? কিয় বন্ধ জনাব? চৰকাৰক আৰু মোৰ স্বামীও যিহেতু নাই, মোৰ ল'ৰা 2টাই দিয়ে মই হেৰি কৰি আছোঁ, মোক পাৰিলে এটা হেৰি কৰি দিব লাগে আৰু চৰকাৰে সাহাৰ্য। ল'ৰাজন কি হৈ আছে? ল'ৰাটোৰো এই বৰ্তমান বেমাৰতে ভুক্তভোগী হৈয়ে আছে। কি বেমাৰ হৈছে? কিডনীত হেৰি আছে, কি আছে? কিডনীত জাম থকা বুলি কৈছে আৰু ডক্টৰে। আৰু এতিয়া বৰ্তমান চিকিৎসা হেৰি হৈয়ে আছোঁ আৰু। ক'ত চিকিৎসা কৰে? জিএমচিত। চৰকাৰৰ ফালৰ পৰা ইনকাম কৰা মানুহ নাই, মই কেনেকৈ কিবা কৰি হাঁহ চৰাই পুহিয়ে সেনেকৈ চলিটোক হেৰি কৰি আছোঁ আৰু। কিমান দিন হ'ল? হ'ল প্ৰায় 1.5 বছৰৰ পৰা হৈছে আৰু এই বাবুটো বেমাৰ। 1.5 বছৰৰ পৰাই চৰকাৰৰ ফালৰ পৰা কোনো একো সাহাৰ্য পোৱা নাই আৰু। এনে কিন্তু একবাৰ হেৰি দিছিলোঁ, কিন্তু প্ৰাগ নিউজ চেনেলৰ হেৰিত দিয়া গৈছিল, কিন্তু কোনো একো সাহাৰ্য নাই নাই সেনেকুৱা কোনো একোৱেই সাহাৰ্য হেৰি কৰা নাই আৰু। বাবুৰ নাম গৈছিলোঁ কিন্তু এই ভৱেশ কলিতা তাত গৈছিলোঁ। যাওঁতে কৈছে কি এনেকৈ এনেকৈ চহী আনিবি। মই বহুত বাবুৰ নামত বহুত হেৰি দৌৰিছোঁ আৰু চহী তহিও আনিছোঁ ডক্টৰত পাই। লাষ্টত কৈছে কি এনেকুৱাত নহ'ব, বাবুৰ দ্বাৰাই নহ'ব বুলি কৈছে আৰু। কিবা হেৰি পাছবুকটো কিবা হেৰিৰ কাৰণে নহয় বুলি কৈছে আৰু। তাৰপৰা এতিয়া আৰু বহুত হেৰি কৰি আছোঁ, কিন্তু পোৱা নাই আৰু একো পোৱা নাই। কিমান দিন হ'ল আপুনি ভৱিষ্যত তাত যাওঁতে? 2-3 বছৰমান হ'লেই। আকৌ যোৱা নাই না? নাই যোৱা নাই আৰু, যিহেতু একো নাপাওঁৱেই মই দাউৰি ফালে কি মোৰ পইচাটো খৰচটো যায়, মোৰ যিহেতু ইনকাম কৰা মানুহেই নাই। মোৰ এতিয়া কানি কাপোৰো নাই, বাচন বৰ্তনো নাই, গোটেই ভাংচিয়ে গাছ চাছ পৰি ফেলে। এতিয়া মোৰ নাতি এটা আছিল, অহাই নাই তেনেকুৱালৈকে। পৰীক্ষা দিবা দি তাৰো বস্তু বহুত একোৱেই নাই, তাৰ পিন্ধা উৰা গোটেই ভিজি বা পৰীক্ষা দিয়া কাগজ চাগজ কিতাপ পত্ৰ গোটেই নষ্ট হৈ গৈছে। কি পৰীক্ষা দিছে? মেট্ৰিক দিছে নাতি এটা। মই আজিৰ পৰা সেই কেনেকুৱা পৰি আছে বৰ্তমান? যে ঘৰ যে ভাঙি গ'ল আপোনাৰ ঘৰ কেনেকুৱা পৰি আছে? সেনেকৈ বেলেগৰ ঘৰতে কিবা কৰি সেই বেলেগৰ কিতাপ আনি পেলাই সেনেকৈ অলপমান চাই পেলাই পৰীক্ষাটো দিছে। কি ক'ব চৰকাৰক? চৰকাৰে সহায় কৰিলে ভাল পাওঁ আৰু, সেইখিনিয়ে আৰু মই কামনা কৰিছোঁ। চৰকাৰে যাতে আমাক সহায় কৰে ঘৰখনৰ কাৰণে, টিং পাতৰ কাৰণে বা আৰু বাঁহ বেতৰ কাৰণে, এইখিনিয়ে। ঘৰতে আৰু ওলাই গ'লোঁ, বেলেগৰ ঘৰতে আছোঁ।
এইকাৰণে মই ঘৰটো উৰাই গৈছে আৰু হেৰি কৰা নাই কষ্ট আমাৰ এইগিলা ঘৰ কাৰণে দিব লগা চৰকাৰে কি আহ্বান জনাব আপুনি কিয় জানে আমাৰ হাতত পইচা নাই খৰচ পাতি নাই সেইকাৰণে কষ্টৰ কাৰণে ঘৰৰ টিং চিং কিনিবৰ কাৰণে একো উপায় নাই আপোনাৰ সমষ্টিৰ বিধায়কসকলে আহিছে নে নাই অহা নাই কোনো অহা নাই আহিম বুলি কৈছে নে নাই আহিম বুলিও কোৱা নাই একো কোৱা নাই খাৰ খবৰ নাই ঘৰটো উৰাই গ'ল এতিয়া মই বেলেগৰ ঘৰত আছোঁ বাৰাণ্ডাতে এতিয়া কি কৰে এতিয়া বিঙিৰি এতিয়া মই কি কৰোঁ উপায় নাই কোনোবা খবৰ লৈছে নে লোৱা নাই খবৰ এতিয়া বৰ্তমান লোৱা নাই আমাৰ আপোনালোকৰ সমষ্টিত বিধায়ক আছে এতিয়া MCL আছে তেখেতসকলে আহিছে নে নাই আপোনালোকৰ বৰ্তমান সেনেকৈ অহা নাই কি ভাঙিলে আপোনাৰ এতিয়া মোৰ ঘৰটো নায়ে ঘৰটো উৰাই লৈ গৈছে এতিয়া মোৰ থাকিব জেগা নাই বেলেগৰ বাৰাণ্ডাত শুই আছোঁ এতিয়া বৰ্তমান আমাৰ এই দুটা বিঙিৰি ছোৱালী আছে আমাৰ এইটো এখেতে আছে এতিয়া মোৰ এতিয়া কি কৰক আপোনালোকে জানে এতিয়া আপোনাৰ ঘৰ গোটাই নষ্ট হৈ গৈছে নায়ে আৰু কি ক'ব চৰকাৰক এতিয়া মই কি ক'ম নায়ে আৰু ঘৰে নাই থাকবা নাই চৰকাৰৰ মই অঞ্জলি দাস মোৰ ঘৰত বহুত অনিষ্ট হৈছে যেনিবা আমাৰ দেৱৰাতে গোটাই থাকিব নোৱাৰা হৈ গৈছে যেনে তেনে জানো হেৰি কি বুলি কয় চৰকাৰে আমাক সুবিধা দিব লাগে যেনিবা আমি অলপ সহায় পাওঁ नि थाखाय नुजाथिनो हायाखै MLA आरो MCLA बिथांमोना रायजोनि दुखुनि समाव थारैनो लंकायाव थाङोब्ला रावण जायो बे बाथ्रायानो सैथो जागासिनो नामा